মাছৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক খাদ্য পুখুৰীতেই প্ৰস্তুত কৰি দিব পৰা যায়। তেনে খাদ্য হৈছে প্ৰাণী প্লাৱক আৰু উদ্ভিদ প্লাৱক, অৰ্থাৎ জুপ্লাংটন আৰু ফাইটোপ্লাংটন। মাছৰ দ্ৰুত বৃদ্ধিৰ বাবে মাছৰ মৃত্যুৰ হাৰ কমাবৰ বাবেও প্ৰাকৃতিক খাদ্য অতি দৰকাৰী। আমি আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁ যে প্ৰাকৃতিক খাদ্য কিদৰে প্ৰস্তুত কৰিব। তথাপি আমাৰ কিছু সংখ্যক মীনপালকৰ অনুৰোধত আজি চমুকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰাকৃতিক খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকে লালি গুড় 3.5 কেজিমান ল'ব, ৰাইচ পলিচ 3.5 কেজি, ইষ্ট পাউডাৰ 50-ৰ পৰা 100 গ্ৰাম ল'ব, পুখুৰীৰ পানী 5-ৰ পৰা 10 লিটাৰ লৈ ল'ব আৰু এই মিশ্ৰণটো আপোনালোকে মিহলাই এটা ড্ৰামত এদিন ৰাখিব। তাৰ পাছত আপোনালোকে প্ৰয়োগ কৰিব পাৰিব। তাৰোপৰি খলিহৈ 1.5 কেজিৰ পৰা 3.5 কেজি পানীত তিয়াই আপোনালোকে পিছত ব্যৱহাৰ কৰিব পাৰিব পুখুৰীত। আৰু এই মিশ্ৰণখিনি ব্যৱহাৰ কৰাৰ 4 পৰা 6 দিনৰ পিছত পানীত প্লাৱকৰ উপস্থিতি লক্ষ্য কৰিব পাৰিব। মিশ্ৰণখিনি ৰ'দ দিলে ব্যৱহাৰ কৰিব। সৰু পোনা থকাৰ পুখুৰীত কেতিয়াও ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব। মাছৰ বৃদ্ধিৰ বাবে প্ৰয়োগ কৰা খাদ্যত প্ৰয়োজনীয় সকলোখিনি উপাদান থকাটো বাধ্যতামূলক, অন্যথা মাছৰ বৃদ্ধিৰ গতি লেহেমীয়া হোৱা পৰিলক্ষিত হয়। মাছৰ খাদ্যত কাৰ্বহাইড্ৰেট, লিপিড, প্ৰটিন, এমিনো এচিড থকাৰ উপৰিও মিনাৰেল থকাটো অত্যন্ত জৰুৰী। আধুনিক পদ্ধতিৰে প্ৰস্তুত কৰা ভাসমান আৰু ডুবমান দানাত উক্ত সকলোখিনি উপাদান পাব পৰা যায়। নিৰ্ভৰ কৰিব কোম্পানীৰ দায়বদ্ধতাত প্ৰস্তুত কৰা খাদ্যৰ গুণগত মানৰ ওপৰত। মীন পালনৰ সময়ছোৱাত মাছৰ বাবে যোগান ধৰা খাদ্য যাতে উচ্চমানৰ হয় তাৰ প্ৰতি প্ৰত্যেকজন সচেতন মীন পালকেই অলপ দৃষ্টি ৰখাটো জৰুৰী। লগতে প্ৰাকৃতিক খাদ্যৰ পৰিমাণ পুখুৰীত বৃদ্ধি কৰিব পাৰিলে মাছৰ বৃদ্ধি ভাল হোৱা দেখা যায়। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আমাৰ মীনপালক বন্ধুসকলে তেওঁলোকৰ ভাল লগা ভিডিঅ'সমূহ চিনাকি মীনপালকৰ সৈতে শ্বেয়াৰ কৰি দিব পাৰে। লগতে উচ্চমানৰ দানা, উচ্চমানৰ পোনা আৰু ঔষধৰ কাৰণে আমাৰ সৈতে পোনপটীয়াকৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।